কবিতা অলি ননলে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই ভাবিলো ব্লগটো ষ্টাৰ্ট কৰো ৰাতিপুৱাৰ পৰা কাৰণ ৰাতিপুৱা হৈ থকা নাই এতিয়া আপোনাৰ 11টা 10:30 মান হৈছে 10:15 হৈছে আমি 10:15ত আমি মানে সোনকালে উঠি মেলি গা পা ধুই গোহাই ঘৰত সোমাই তাৰ পাছতে চা জলপান খাই মেলি আজৰি হলো হৈ মেলি এতিয়াৰ পৰা মই কি কৰো কি নকৰো আপোনালোকক দেখাই যাম বলক তেতিয়াহলে আজি মোৰ ব্লগটো আৰম্ভ কৰো বলক প্ৰথমতে মোৰ ৰুমটো এয়া দেখিছেনে চাই লওক আপোনালোকে পৰিবেশটো এবাৰ দেখিছে মই ইমানেই লেতেৰা হৈ থাকো মানে দেখিছেনে আপোনালোকে কি থৈ দিও মই ইয়া বিছনা পৰাই নাই ইয়া দেখিছে ইয়া কাপোৰ কানিবোৰ ধুই থোৱা কাপোৰ জাপিবলৈ আছে এখিনি জাপিব লাগিব এনেকৈ আৰু কামখিনি মই এতিয়া আৰম্ভ কৰো বলক তেতিয়াহলে আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰো এখিনি কাম কৰি মেলি আকৌ এতিয়া পাকঘৰলৈ আহিলো পাকঘৰত এতিয়া মই বাচন এখিনি বাচন আছে এখিনি বাচন আছে এখিনি ধুই মেলি লওঁ আৰু ধুই মেলি তাৰ পাছতে মই আৰু কি কৰো কি নকৰো আপোনালোকক দেখাই আছো বলক তেতিয়াহলে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব বলক তেতিয়াহলে কামখিনি মই বাচনখিনি টুইটুইকৈ ধুই লওঁ এয়া দাইল পাতি দিছো দাইল আৰু মানে আটো বিলাহী আৰু মচুৰ দালি পাতি দিছো আৰু এফালে এয়া মই মৰিচা শাকখিনি মই বাছি লওঁ এখিনি অনাও বহুত মানে দিন হ'ল 3 দিন মানে হ'ল ফ্ৰিজত আছিলে এখিনি মই বাছি লওঁ তাৰ পাছতে আপোনালোকক লগ পাই আছো ভিডিওটো স্কিপ নকৰাকৈ চাই যাব এয়া মই দাইল বহাইছো দাইল মানে তেল মাৰিলে মই দালিটো কিন্তু মিঠি দিয়ে তেল মাৰি মই বহুত ভাল পাওঁ মানে গোন্ধটো ভাল লাগে যে সেইকাৰণে মিঠি দিয়ে দাইল তেল মাৰিলোঁ আৰু এফালে ভাজি মানে ডিম আৰু সৰু ভাজি সেয়াই তাৰপাছতে আৰু দেখাই যাম কি কৰোঁ চাই যাব ভিডিঅ'টো মানুহজন বজাৰলৈ গৈছিলে এয়া চিকেন আনিলে এয়া এতিয়া চিকেনখিনি মই ধোৱা নাই চাফা কৰা নাই মই এইখিনি চাফা কৰি লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ কি কৰোঁ আৰু এয়া সেইফালে এয়া ভাজি বহাই থৈছোঁ এফালে এয়া চিকেন বনাবলৈ কেৰাহী পাতি থৈছোঁ আৰু এয়া মই এতিয়া আদা নহৰুখিনি গুচাই লওঁ আৰু তাৰপাছত দেখাই আছোঁ ভিডিঅ'টো চাই যাব কি কৰোঁ কি নকৰোঁ চিকেন বনাই আছোঁ এইফালে এয়া ভাত চিকেন বনাই আছোঁ আৰু হ'বগৈ আৰু এতিয়া শাকটো ভাজিবলৈ আছে শাক ভাজি লওঁ তেতিয়াহ'লে বলক আৰু কি কৰোঁ দেখাই নি ইফালে এয়া শাকৰ ভাজি এয়া মই বহাই দিলোঁ চিম্পুলকৈ তেল দিলোঁ তেনেকৈ মিঠি অকণ দি পেলাই এনেকৈ বহাই দিলোঁ মিঠি দি পেলাই তাৰপাছত এয়া এইফালে চিকেন হৈ আছে চিকেনো তেনেকৈ চিম্পুলকৈ বনাইছোঁ বেছি জোল নকৰোঁ অকণমান গ্ৰেভি টাইপ কৰি সেইটোকে এইটো মানে পানীটো শুহিব দি আছোঁ আৰু ভাত বনাই মানে হোৱাই নাই মানে তুলি থৈ আহিছোঁ আৰু মাংসটো অকণমান গ্ৰেভি হ'বলৈ তুলি থৈ আহিছোঁ অকণমান আৰাম কৰিব আহিছোঁ বিচনাখনত অকণ বহি লৈছোঁ তাৰপাছত আকৌ যাম 1টা বাজিব হ'ল 1:30 বজাত ভাত খাম এতিয়া তেতিয়াহ'লে বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব এয়া আজি আমাৰ দুপৰীয়া ভাত এয়া এনেদৰে মাংস আছে এয়া ভাজি আৰু এয়া সৰু সৰু আলুগুটি আৰু আপোনাৰ ফ্ৰেঞ্চবিন ভাজি এয়া ভাত নেমু আৰু এয়া দালি আজি তেতিয়াহ'লে এয়া ভাত আমি এতিয়া এনেকৈ খাই লওঁ তাৰপাছতে আকৌ লগ পাই আছোঁ ভিডিঅ'টো চাই যাব অথনি ভাত খাই হোৱাৰ পাছত আকৌ মানে ভিডিঅ' কৰা নহ'লে আৰু মানে অকণমান শুই দিলোঁ বহুত টোপনি ধৰিলে মোৰ সেইকাৰণে মই শুই দিলোঁ তাৰপিছতে হোৱাৰ পাছতে উঠি মেলি আকৌ মানে গোহাঁই ঘৰলৈ গ'লোঁ গোহাঁই ঘৰত চাকি বন্তি জ্বলাই মেলি প্ৰাৰ্থনা কৰি মেলি আজৰি হৈ এতিয়া মই এয়া আবেলি চাহকাপ খাওঁ বুলি ভাবিছোঁ আৰু এয়া মই বনাইছোঁ চাহ মানে গ্ৰীণ টি বনাইছোঁ মই আৰু আমি এতিয়া 3জনে খাম আৰু মিলি পেলাই এতিয়া মই বনাই আছোঁ তেতিয়াহ'লে চাই চাওক আজি আমাৰ চাহত স্পেচিয়েল কি আছে আপোনালোকক দেখাম আৰু তেতিয়াহ'লে মই চাহকাপ বনাই লওঁ চাহ খোৱাত লগ পাই আছোঁ আপোনালোকক
এয়া সবজি পেটিছ আৰু বাৰ্গা বিস্কুট এয়া হৈছে ইগ ৰোল আমি বজাৰলৈ ওলাই গৈছিলোঁ বজাৰলৈ ওলাই যাওঁতেনে লৈ আহিলোঁ আৰু এয়া চাহ গ্ৰীণ টি বনাই লৈছোঁ এনেদৰে অকণমান কাৰাকে বনাইছোঁ গ্ৰীণ টিটো তাৰ পাছতে এয়া ইগ ৰোল আনিছিলোঁ এনেদৰে এতিয়া আমি চাহকাপ খাম আবেলি আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ আছে আজিলৈ তেতিয়াহ'লে বাই বাই